সেই নদীৰ ওপৰতো আধাৰশিলা স্থাপন আজি কৰা হ'ব। ইয়াৰ পাছত আমাৰ খৰচাখাটি গাঁওখনৰ ইৰ'শ্যন প্ৰটেকশ্যনৰ নামত 2 কোটি টকাৰ এটা আঁচনি মই আকৌ দিছোঁ। ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ব। টোটেল 8টা কামৰ আজি আধাৰশিলা স্থাপন কৰা হ'ব। আকৌ অহাকালিও 8টা আকৌ দলং নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপনৰ মানে কাৰ্যসূচী আছে। এই দুদিনত গোটেইখিনি অসম চৰকাৰৰ পৰা পোৱা আঁচনি, এই আঁচনিবিলাকৰ কামৰ নামত যিখিনি আমাৰ আধাৰশিলা স্থাপন কৰিব লগা আছে মই শেষ কৰিম আজি আৰু অহাকালি। আজি সঁচাকৈ এই অঞ্চলৰ ৰাইজৰ কাৰণে খুবেই এটা ভাল এটা কাম মই দিব পাৰিছোঁ বুলি মই নিজে অনুভৱ কৰিছোঁ। এতিয়া আমাৰ এই সমষ্টিখনৰ ৰাইজে মোক যোৱা 10টা বছৰত ভোট দি পেলাই তেওঁলোকৰ প্ৰতিনিধি হিচাপে বাছনি কৰি দিছপুৰলৈ পঠিয়াই দিলে। আৰু দিছপুৰত গৈ পেলাই ৰাইজৰ প্ৰতিনিধি হিচাপে অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে দলং ৰাস্তা নিৰ্মাণৰ কাৰণে মই যথেষ্ট আগভাগ লৈছিলোঁ আৰু ভালেখিনি সফলো মই হ'লোঁ। য'ত নেকি ৰাস্তা নাছিলে ৰাস্তা বনালোঁ, য'ত নেকি দলং নাই দলং বনালোঁ। ডাঙৰ ডাঙৰ দলং মানে বহু দীৰ্ঘদিন ধৰি দাবী জনোৱা ৰাইজৰ যিবিলাক আশা, এইবিলাক অভাৱ অভিযোগ প্ৰায় মই মানে বেছিভাগ পূৰণ কৰিব পাৰিছোঁ বুলি মই নিজে অনুভৱ কৰিছোঁ। বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত দলংবিলাকৰ প্ৰয়োজন য'ত আছিলে সেইবিলাক প্ৰায় পূৰণ কৰিব পৰা হৈ গ'ল। জাষ্ট 2খনমান আকৌ আছে। যদিও মই অহাবাৰ ইয়াৰ পৰা MLA হোৱা নোহোৱা পিছৰ কথা, কিন্তু পুৰণা মোৰ সমষ্টি হিচাপে MLA ইলেকশ্যনৰ পাছতো মোৰ যিটো কৰণীয় দায়িত্ব কৰ্তব্য আছে মোৰ নজৰৰ পৰা অলৰেডি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মই লিখাই লৈছোঁ। এই 2খন দলং আমাৰ পখৰাগ্ৰাম কলেজৰ পৰা কটপাৰালৈকে যোৱা সেইটো দলং এটা আছে। আকৌ আমাৰ কি কয় দৰাহাটী তাতো এটা দৰাহাটী খালঝাৰ সংযোগী এই 2খন দলং আছে। সেইটো মই MLA ইলেকশ্যনৰ পাছত যিকোনো প্ৰকাৰে সহায় কৰিম ইয়াৰ চেংচনটো আনিবৰ কাৰণে। যিয়ে নহওক আজি এইখিনি কাৰ্যসূচী লৈ টোটেল 8টা দলং, 7টা দলং আৰু এটা স্কুল নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী মোৰ হাতত আছে।